নাই তো মোৰ বছৰেকীয়া প্ৰত্যেক বছৰে মই ইয়াতে মানে প্ৰাৰ্থনা কৰি থাকোঁ আৰু সেই কিবাটো স্থাপন ময়ে কৰিছিলোঁ উদ্যোগ লৈ পেলাই। গতিকে ইয়াত পূজা পাঠ মানে হৈয়ে থাকে, মানুহে যি ইচ্ছা চবে আহি পেলাই পূজা পাঠ কৰি যাৰ মনোকামনা কিবা থাকে তেওঁলোকে তাত মানে প্ৰাৰ্থনা কৰে। কিন্তু মই এই মানে বাথৌ যিটো থানচালি, এই থানচালিটো ময়ে যিহেতু বনাইছিলোঁ, গতিকে প্ৰতি বছৰে মই ইয়াত এবাৰ প্ৰাৰ্থনাটো কৰোঁ তেনেকুৱা ধৰণৰ। তো এই ৰুটিন হিচাপে এই বছৰত মই সেইটোৱে কৰোঁ, যিহেতু আঘোণ মাহতে আমাৰ পূজা দিয়াৰ নিয়ম মানে বাথৌ পূজা দিয়াটো, গতিকে আঘোণ মাহ এই শেষ হ'বই, সেইকাৰণে ইয়াত মানে কৰিছোঁ। নাই চোৱা, তাতো সপোন কি আছে, মানুহৰ মংগল হ'ব লাগে, মানুহৰ ভাল হ'ব লাগে। এতিয়া চবেই কয় ইয়াত অহাৰ পিছত মনোকামনাবিলাক পূৰা হৈ আছে, চবেই ইয়াত আহি পিকনিকৰ নামতে যিসকলে দৰ্শন কৰি যায় তেওঁলোকৰ বোলে মনৰ কথাবিলাক ঈশ্বৰক কোৱাৰ পিছত তেওঁলোকৰ ফলিছে, এনেকুৱা হয় মানুহ আহি থাকে পূজা কৰি থাকে। তো সেইটোৱে যেন সদায় হয়, মানুহে দিশহাৰা হ'লে যাতে ইয়াত আহি এটা জ্ঞান বুদ্ধি পায় আৰু নিজৰ জীৱনত আগুৱাই যোৱাৰ এটা পথ তেওঁ মানে পাব পাৰে ঈশ্বৰৰ কৃপাত, পথ প্ৰদস্ত যাতে ঈশ্বৰে কৰি দিয়ে, মোৰ উদ্দেশ্য সেইটোৱে। বাকী পূজাটোহে ডাঙৰ কথা, গতিকে বাথৌ আছে, চব ইয়াতে পূজা কৰিবলৈ গোটেই ব্যৱস্থাটো আছে, সেইটো পূজা কৰিব পাৰোঁ। আৰু তাৰ বাদে ডেভেলপ কৰিবলগীয়া একো নাই। বাথৌটো হ'ল আমি প্ৰকৃতি অপেনলি মুকলিভাৱে পূজা কৰোঁ, ইয়াত একো নালাগে, অট্টালিকাৰ কোনো প্ৰয়োজন নাই। ঈশ্বৰে মানে আজি মানে এনেকুৱাকৈ যুগে যুগে এই মানৱ সভ্যতাক সদায় আশীৰ্বাদ দি বচাই ৰাখি আহি আছে। যিহেতু পিকনিকৰ সময় বগামাটিক চৰ্চা থাকে, গতিকে কি ক'ব ৰাইজক কি আহ্বান জনাব বগামাটি শুনাবলৈ? বগামাটি আহি চবে আহিব লাগে, চাব লাগে, ঘূৰিব লাগে আৰু ভালে ভালে ঘৰত গৈ পাব লাগে। চবে যাতে সেইটোত সাৱধানতা অৱলম্বন কৰে, এজনে আনজনক যাতে সহায় কৰে, কোনোবাই যদি কাৰোবাৰ কিবা এটা অসুবিধা দেখিলে তেওঁক সহায় কৰি কেনেকৈ তাৰ পৰা উভতাই পঠাব পাৰে, সেই দায়িত্ববিলাক আমাৰ স্থানীয় মানুহখিনিয়েও ল'ব লাগে। গতিকে মানুহক মাজে মাজে অলপমান তেনেকুৱা ধৰণৰ মানে বিনোদনৰ সুবিধাটো থাকিব লাগে। বগামাটিত তেনেকুৱা এটা স্থান য'ত পৰিয়ালে ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকে। গুৱাহাটীত অন্যান্য জেগাত তেওঁলোকে মুকলিভাৱে ইয়াত আহিলে, ইয়াত পাহাৰ আছে, ইয়াত নদী আছে, ইয়াত মানে প্ৰকৃতিৰ ভাল দৃশ্য আছে, ইয়াত মানে গৌতম বুদ্ধৰ মানে মূৰ্তি আছে, ষ্টেচু আছে, অলপ আহি ভাল পায়। ইয়াত বাথৌ মানে সিংবাৰায়ৰ প্ৰতিমূৰ্তি আছে, গতিকে ইয়াত আহি পেলাই ঘূৰা ঘূৰি কৰি নাও চাও উঠিব পাৰে। গতিকে চব ইয়াত এনজয় কৰিব পাৰে, কিন্তু এনজয় কৰিব অহাৰ পিছত যিহেতু তাত চবে নিজৰ নিজৰ মানে কিবাত আহিছে, নিজে নিজে দায়িত্ব লৈ নিজে নিজে যাতে ভালে ভালে ঘূৰি যোৱাৰ কথাটো চবে চিন্তা কৰে।